বিশ্বৰ সৰ্ববৃহৎ গণতান্ত্ৰিক দেশ ভাৰতবৰ্ষ। এই ভাৰতবৰ্ষৰে নাগৰিক হিচাপে সৰুৰে পৰা গণতন্ত্ৰৰ ধাৰণা দিবলৈ আৰু বিবেকবোধ কেনেকৈ দিব লাগে তাৰ আভাস দিবলৈ আজি আমাৰ বিদ্যালয়ত ছাত্ৰ সংসদৰ নিৰ্বাচন অনুষ্ঠিত কৰা হৈছিল। প্ৰথমে ছাত্ৰ ছাত্ৰীৰ মাজৰ পৰা প্ৰাৰ্থী বাছনি কৰি নমিনেশ্যন দিয়া হ'ল। গমটো পাইছে বিদ্যালয়ত এনেধৰণৰ অনুষ্ঠানবিলাকে ছাত্ৰ ছাত্ৰীৰ মাজত বহুত আনন্দ উৎসাহ দিয়ে। সেয়েহে নিৰ্বাচনৰ প্ৰাৰ্থীবিলাকে কান্ধত গামোচা লৈ প্ৰত্যেক ক্লাছে গৈ কেম্পেইন আৰম্ভ কৰিলে আৰু আমি এইফালে প্ৰিজাইডিং বিষয়া, প্ৰথম, দ্বিতীয়, তৃতীয় পুলিং বিষয়া আৰু ভোটদান কক্ষত বেলট বক্স আদি ৰেডি কৰা হ'ল। কিছু সময়ৰ পাছত আমি শিক্ষকসকলে ভোট ল'বলৈ আৰম্ভ কৰিলোঁ। ষ্টুডেণ্টছবিলাকক ছাত্ৰ আৰু ছাত্ৰী দুটা শাৰী পাতি সোমাবলৈ দিলোঁ আৰু বেলট কাগজ দি ভোট দিবলৈ দিলোঁ। ভোট দিয়াৰ চিনস্বৰূপে ষ্টুডেণ্টছবিলাকৰ বাওঁ হাতৰ তৰ্জনী আঙুলিৰ নখত ৰং লগাই দিয়া হ'ল। কিছুমান ছাত্ৰ ছাত্ৰীয়ে ভোট দি ফটোৰ বাবে এনেধৰণে পজ দিলে। ভোট লোৱাৰ কিছু সময়ৰ পাছত ভোট গণনা আৰম্ভ হ'ল আৰু এইসকল প্ৰাৰ্থী বিজয়ী হ'ল।